আমি 23তম বড়োলেণ্ড ডে অবজাৰ্ভ কৰিছোঁ আমাৰ শুক্লাই চেফাং ব্লক কমিটি বিপিএফৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত। ইতিমধ্যে আমি ফ্লেগ হোষ্টিং কৰিলোঁ আৰু ইয়াৰ পিছত আমি শুক্লাই ব্লক কমিটি এই কাৰ্যালয়ৰ পৰাই বাইক ৰেলী কৰি পেলাই আমাৰ তামোলপুৰ জিলা বিপিএফৰ যিটো মুখ্য কাৰ্যালয় তাত গ'লে আমি গৈ আছোঁ আৰু তাতে 10:30টাত ফ্লেগ হোষ্টিং হ'ব। গতিকে আজি 23তম বড়োলেণ্ড ডে উপলক্ষে গোটেই বিটিচিবাসী ৰাইজে বা আমাৰ বিপিএফ দলে আজি প্ৰত্যেকখন জিলা ব্লকবিলাকত আজি এই বড়োলেণ্ড ডে অবজাৰ্ভ কৰিছে আৰু বিভিন্ন জাগাত আজি বাইক ৰেলী হ'ব আৰু মানে আমাৰ যুৱ সমাজক উৎসাহিত কৰিবৰ কাৰণে বিভিন্ন খেল ধেমালি আমাৰ মানে কাৰ্যসূচী আছে। এই হিচাপে তামোলপুৰতো আমি ভলীবলৰ এটা মানে প্ৰগ্ৰাম তাতে ৰখা হৈছে। প্ৰত্যেক মানে বিটিচি সমষ্টিৰ পৰা এটা দল ভলীবল টিম যাব এই ধৰণে। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত BLTয়ে 1996 চনৰ 18 জুনত BLT মানে গঠন হৈছিল আৰু সেই BLT গঠন কৰাৰ পিছত 6 বছৰ আন্দোলন কৰাৰ পিছত আমি 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু BLTৰ মাজত আমি এটা চুক্তি কৰিছিল আৰু এই চুক্তি হৈছে BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু সেই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত আমি 4টা জিলা তেতিয়া পাইছিলোঁ আৰু 10টা সাব ডিভিজন আমি বনাবলৈ সক্ষম হৈছিলোঁ। গতিকে এই BTC চুক্তিত আমি 39টা ডিপাৰ্টমেণ্ট আমি পাইছিলোঁ। বিভিন্ন ৰাস্তা বনাবৰ কাৰণে PWৰ পৰা শিক্ষাৰ পৰা স্বাস্থ্যৰ পৰা কৃষিৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট আমি পাইছোঁ আৰু সেইটোৱেদি আমি BTC অঞ্চল উন্নয়ন কৰিব পাৰিছোঁ। BTC চুক্তি হোৱাৰ পিছত 2005 চনত প্ৰথমবাৰৰ বাবে BTC মানে নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনত BPF দলে মানে সংখ্যাগৰিষ্ঠতা পাই আমি 3টা কাৰ্যকাল BPF দলে চলাইছিল। চতুৰ্থ মানে নিৰ্বাচনত আমি বিফল হৈছিলোঁ আৰু এতিয়া মানে পঞ্চম BTC মানে নিৰ্বাচন হ'বলৈ গৈ আছে কেইমাহমান পিছত। তাত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই মানে নিৰ্বাচনত অংশগ্ৰহণ কৰিম নিজাববীয়াকৈ। সমাগত BTC নিৰ্বাচন আহি আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ষ্টেপ আগবঢ়াব? ইয়াৰে এটা আজি আমি BTC যিটো একৰ্ড এইটো আজি আমি ধুমধামেৰে পালন কৰিছোঁ। আমি যে আজি আমাৰ BTC আমি পাইছোঁ, ইয়াৰ পিছতো আকৌ BTR চুক্তি হৈছে, কিন্তু BTRত একো নাই। BTRটো ফফলা। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো আমি চুক্তি পাইছিলোঁ BTC, সেই BTCৰ লগত 39টা ডিপাৰ্টমেণ্ট আজি BTC চৰকাৰ চলাই আছে। BTC যদি আজি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চলাইছে, এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ অৱদান, BLTৰ অৱদান। BLTয়ে BTC নাপালে আজি আৰু BTCত এই ধৰণে উন্নয়ন নহ'ল হয়। কিন্তু আজি যি ধৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা সময়ত তেখেতে BTC মানে প্ৰশাসনৰ তেখেতে BTC চিফ হৈ থকা সময়ত যি ধৰণে উন্নয়ন কৰিছিল সেইখিনি উন্নয়ন আজি স্তব্ধ হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই BTCখন ডিগ্ৰেড কৰিছে। আজি 16টা ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ দিছে হাতত অৰ্পণ কৰিছে। আজি BTCত যিবিলাক আমাৰ মানে ৰেভিনিউৰ চ'ৰ্চ আছিল, এই চ'ৰ্চবিলাক আজি নাইকিয়া কৰি দিছে প্ৰমোদ বড়ো ডাঙৰীয়াই। গতিকে আমি ভাবোঁ আমাৰ হাগ্ৰামা মহিলাৰী নেতৃত্বত পুনৰবাৰ BTCত আমি মানে চৰকাৰ গঠন কৰিব লাগিব আৰু আগত যেনেকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCখন শাসন কৰিছিল, BTCত সামগ্ৰিকভাৱে উন্নয়ন কৰিছিল, শিক্ষাই হওক স্বাস্থ্যই হওক মানে ইয়াত মানে গড়কাপ্তানি বিভাগৰ কামেই হওক আন্তঃগাঁথনি বিভিন্ন হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছিল আৰু ভৱিষ্যতত কৰিব। ইয়াৰ কাৰণে ৰাইজক অনুৰোধ কৰিছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF দলৰ লগত থাকি কাম কৰক। মডেল BTC হাগ্ৰামাই কৈছে, যি মডেল BTCত শিক্ষাৰ মানে মানদণ্ড উন্নত হয়, যি মডেল BTCত যাতায়াতৰ মানে দিশ উন্নয়ন হয়, যি মডেল BTCত আমাৰ কৃষকবিলাকে বিভিন্ন সা সুবিধা পায়, যি মানে হেৰিত মানে মডেল BTCত আমাৰ স্বাস্থ্য দিশত আমি উন্নত কৰিব পাৰোঁ, এই চিন্তাধাৰাৰে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কাম কৰিছিল। এটাৰ পিছত এটাকৈ উন্নয়ন কৰি আছিল। কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই মুখেদি যিখিনি কয় এইবিলাক মিছা কথা। তেখেতৰ কথা আমি কেনেকৈ বিশ্বাস কৰিব? সদায় মিছা কথাই কয়। তেখেতে কৈছিল BTC চিফ নহ'ম বুলি, এইটো মিছা কথা। তেখেতে কৈ আছিল যেতিয়ালৈ ছেপাৰেট ষ্টেট বড়োলেণ্ড নাপায় তেতিয়ালৈ আন্দোলন কৰি থাকিম বুলি কৈছিল।
এই চুক্তিত চাইনেই নকৰিম বুলি কৈছিল BTC চুক্তি মানে বডোলেণ্ড ছেপাৰেট ষ্টেট যদি নাপায় এইবিলাক কথা তেখেতে কৈছিল আমাৰ মহিলাসকলক মানে সেলফ হেল্প গ্ৰুপৰ মানে ৭৫,০০০ টকা দিয়া এইবিলাক কথা গুকাত মিছা কথাবিলাক আমি কেনেকৈ বিশ্বাস কৰিব ঘৰে ঘৰে চাকৰি দিয়াৰ কথা কৈছিল এইবিলাক কথাখিনি মিছা কথা ছুইজাৰলেণ্ড বুলি দেখাই নাই কেনেকৈ ছুইজাৰলেণ্ড বনাম মই সিদিনাও কৈছোঁ ছুইজাৰলেণ্ড বনাব পৰা বস্তু নহয় ছুইজাৰলেণ্ড প্ৰাকৃতিকভাৱে মানে এইটো গড গিফটেড মই সিদিনাও কৈছোঁ মানে প্ৰাকৃতিক সৌন্দৰ্য আছে ছুইজাৰলেণ্ডত পাহাৰ আছে নদী আছে গছ গছনি আছে সুন্দৰ আমাৰ দৰে ডাষ্ট নাই তাৰে ৰাস্তাবিলাক চিলচিলা মই ছুইজাৰলেণ্ড গৈছোঁ মই দেখা পাইছোঁ গতিকে ছুইজাৰলেণ্ডৰ পৰিৱেশ আৰু BTCৰ পৰিৱেশ বহুত মিছা কথা আজি আমাৰ ৰাস্তা ঘাট ইমান বেয়া হৈছে আজি মানে প্ৰমোদ বড়োৰ নেতৃত্বত মানে UPPL চৰকাৰে গুণ্ডা টেক্স আজি কুঁৱৰীৰ পৰা গাড়ী চাৰি যায় আমাৰ সেই নাওকাটা অঞ্চল ৰাইজে দেখা পাই আছে এই আজিও ভাইৰেল হৈ আছে আজি দুই তিনিদিন ভাইৰেল হৈ আছে মানে ডাম্পাৰৰ পৰা য'ত মানে তাতে টেণ্ডাৰ দিছে তেখেতসকলে নদীত তাতে টেণ্ডাৰ দি ফালে চালান তালান লৈ ফালে মানে এইপিনে শিল বালি ছাপ্লাই কৰি আছে সেই মানে ডাম্পাৰবিলাকৰ পৰা এওঁলোকে ২,০০০ টকাকৈ মানে ডিমাণ্ড কৰি ফালে এওঁলোকে গুণ্ডা টেক্স মানে কালেকশ্যন কৰি আছে এই ধৰণৰ আজি BTCত অৰাজকতা চলি আছে গতিকে প্ৰমোদ বড়োৰ দৰে মিছলীয়া মানুহ গাদ্দাৰ মানুহ কাৰাপ্টেড মানুহ আজি মানে পৃথিৱীত আমি দেখা নাই সমগ্ৰ BTCতে এতিয়া যেটো মানে বাইক ৰেলী আজি এই বাইক ৰেলীৰ জৰিয়তে মেছেজটো কেনেদৰে লৈ যাব পাব্লিকৰ এইটোৱে আমি যে BPF দল মানে সক্ৰিয় হৈছে আগন্তুক নিৰ্বাচনত যে আমি জিকিম ইয়াৰে এটা সিনাৰি আজি আপোনালোকে দেখিবলৈ পাব नोंथाङा रेलवे आसाम पुलिस बेंक टेट बायदि सरकारि साख्रि मावनो गोसो दं नामा एबा नोंथाङा बेफोर बायदि साख्रिनि थाखाय थियारि खालामगासिनो दं नामा नोंथाङा रेलवे आसाम पुलिस बेंकिं SSC आसाम डाइरेक्ट रिक्रुटमेन्ट टेट बायदिनि आनजादखौ खनले होदोंब्लाबो जाफुंसारनायखौ मोननो हायाखै नामा जुदि नोंथाङा रेलवे आसाम पुलिस बेंकिं SSC आसाम डाइरेक्ट रिक्रुटमेन्ट टेट कम रिक्रुटमेन्ट आनजादनि थाखाय थियारि खालामगासिनो दङब्ला नोंथांनि थाखाय लानानै फैदों मोनसे मोजां रादाब लास्ट ईयर से कोचिंग स्टार्ट किया बट कोचिंग ज्वाइन करने के बाद ही मेरा एग्जाम क्लियर हुआ तो मेरा इस साल 3 एग्जाम का प्री क्लियर हुआ CHSL का प्री क्लियर हुआ फिर IPS PO का मेरा प्री क्लियर हुआ है और CGL का भी मेरा प्री क्लियर हुआ है तो अभी मैं मेंस का प्रिपरेशन कर रहा हूँ क'क्राझार सहरनि RNB रोड वार्ड नम्बर 6 साई बाबा मन्दिर एबा एयारटेल अफिसनि साखाथियाव दङ IBT कोचिंग इन्स्टिट्यूटआ IBT कोचिंग इन्स्टिट्यूटआव बेंकिं SSC रेलवेज डिफेन्स टेट आरो गुबुन सरकारि साख्रिफोरनि आनजादनि कोचिं होनाय जायो आरो बेनि मुं थिसननाया दासान्दि सोलिगासिनो दङ आं नाजानाय मेथ्सफोराव उइकफोरमोन ओमफ्राय दा बाहायनाया एसे गोख्रों जाबाय आरो बाहाय CA क्लासबो जायो माने सामफ्राम कारेन्ट एफेयारफोर जानाय माब्लाबा जानाय जिउमा जानाय बिदिखौ मोनगोन ओमफ्राय रिजनिंफोर इंग्लिश क्लास जाजोबो गासैबो मेरा क्वांट में एक्चुअली खराब था इसलिए मेरा ज़्यादातर एग्जाम में क्वालिफाई नहीं कर पा रहा था और कॉन्फिडेंट भी नहीं था जब से मैंने ज्वाइन किया है तब से मैंने क्वांट पे एक्चुअली अभी मैं क्वांट पे अच्छा हूँ और कर भी पा रहा हूँ तो अभी कॉन्फिडेंट भी हूँ और फैकल्टीज भी बहुत अच्छे हेल्प करते हैं बहुत IBT कोचिंग इन्स्टिट्यूटआव मुं थिसननायनि गोबां मुलाम्फाफोरखौ नोंथाङा मोननो हागोन जेरै लो कोर्स फीस स्पेशली डेली करंट अफेयर्स क्लासेस लाइफटाइम मेंबरशिप कार्ड weekly 5 to 6 days classes comprehensive study materials regular online and offline mock test make my exam app flexible class timings doubt clearing session बेफोर गासै सुबिदाफोरखौ नोंथाङा IBT कोचिंग इन्स्टिट्यूटआव मोननो हागोन अब्ला थाबैनो मुं थिसनदो आबुङै मिथिनो थाखाय 9387277188 एबा 9101325849 आव सोलोंनो हागोन